নমস্কাৰ আসাম গভৰ্ণমেণ্ট এক্সাম প্ৰিপেৰেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ DHA ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ চিকিৎসা সেৱাৰ পৰা আপোনালোকৰ বাবে চাকৰি ওলাইছে ইয়াতে টোটেল পোষ্ট 191টা পদ মুকলি হৈছে গ্ৰেড 3 নন টেকনিকেলৰ কি পদ মুকলি হৈছে কোৱালিফিকেশ্যন কিমান লাগিব এজ লিমিট কিমান সিলেকশ্যন প্ৰচেছ কি এই সকলোবোৰ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ DHA আসাম ৰিক্ৰুইটমেণ্ট 2025 ইয়াতে অৰ্গেনাইজেশ্যন নেম হৈছে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আসাম DHA আসাম পোষ্ট ডিটেইল হৈছে হেল্থ এডুকেটৰ বেচিক হেল্থ ৱৰ্কাৰ জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট এণ্ড LDA টোটেল নাম্বাৰ অফ পোষ্ট হৈছে আপোনালোকৰ 191 চেলেৰি হ'ব আপোনালোকৰ 14,000 to 70,000 পাৰ মান্থ জব লোকেশ্যন আপোনালোকৰ আসাম এপ্লাই মোড হ'ব আপোনালোকৰ অনলাইন অফিচিয়েল ৱেবছাইট dhsassamgovernment.in ইয়াতে গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব ভেকেঞ্চিজ হৈছে আপোনালোকৰ 78টা পোষ্ট আছে আপোনালোকৰ হেল্থ এডুকেটৰত 72টা পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্টত আৰু 41টা আছে আপোনালোকৰ বেচিক হেল্থ ৱৰ্কআউট নো এপ্লিকেশ্যন ফিজ ফৰ এনি কেটেগৰী ইয়াতে কোনো এপ্লিকেশ্যন ফিজ আপোনালোকৰ নাই লাষ্ট ডেট টু এপ্লাই ছেপ্টেম্বৰ 21 2025 এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হৈছে 21 ছেপ্টেম্বৰ নেম হেল্থ এডুকেটৰ number of posts 78 junior assistant account assistant and LDA 72টা basic health worker 41টা educational qualification আপোনালোকৰ diploma or graduation from a recognized board or university as per official notification ইয়াতে আপোনালোকৰ diploma আৰু graduation থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব এজ লিমিটটো হৈছে আপোনালোকৰ মিনিমাম 18 years আৰু maximum 40 years এজ ৰিলেকশ্যন আছে আপোনালোকৰ OBC MOBC ৰ বাবে আছে 3 years SC আৰু ST ৰ বাবে আছে 5 years আৰু PWD কেণ্ডিডেটৰ বাবে আছে 10 years এপ্লিকেশ্যন ফিজ ইয়াতে কোনো এপ্লিকেশ্যন ফিজ নাই সিলেকশ্যন প্ৰচেছ হ'ব আপোনালোকৰ ৰিটেন টেষ্ট আৰু ইণ্টাৰভিউ How to apply for DHA Assam Recruitment Health Educator Basic Health Worker Jobs. Interested and eligible candidate can apply online at dhsassamgovernment.in from September 12 to September 21, 2025. যিসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় তেখেতসকলে DHAৰ অফিচিয়েল ৱেবছাইট dhsassamgovernment.in ত গৈ 12 তাৰিখৰ পৰা 21 ছেপ্টেম্বৰৰ ভিতৰত অনলাইন এপ্লাই কৰিব পাৰিব ষ্টাৰ্ট ডেট টু এপ্লাই অনলাইন 12 September 2025 and last date to apply online 21 September 2025